হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। এতিয়াতো 10টা বাজিলে, কিনো গুড মৰ্ণিং দিম। মৰ্ণিং ৱাক কৰি আহিলোঁ। আপোনালোক চাগে সকলো ভালেই আছে। আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাওঁ বুলি ভাবিছোঁ। ডিউটিৰ পৰাতো আজৰিয়ে নাপাওঁ। আজি ছানডে আছিলে, সেইকাৰণে ভিডিঅ' এটা বনাওঁ বুলি ভাবিছোঁ। আপোনালোকে চাই যাব আজিনো কি ভিডিঅ' বনাওঁ, কি কৰোঁ। চাই যাব। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এয়া বলকচোন দেখাওঁ আপোনালোকক আজিৰ দিনটোত কি কৰোঁ। আজি ইমান বেছি ৰ'দ দিছে, এইবিলাক কাপোৰবিলাক ৰ'দত দি দিছোঁ। কামটো আজৰি নাপাওঁ ডিউটিৰ পৰা। এতিয়া ৰুম চাফা কৰিম। আজি বহুত লেতেৰা হৈ আছে ৰুমটোত বহুত মকৰা জাল হৈছে। আজি ছানডে, সেইকাৰণেই মই ৰুমটো চাফা কৰিম বুলি ভাবিছোঁ। অলপটো চাফা কৰিলোৱে, আৰু এতিয়া ৰুমটো চাফা কৰি দিম মই। আৰু কামবিলাক কৰি লৈ আজৰি হৈ আপোনালোকক দেখাই আছোঁ কি বনাওঁ। এয়া ৰুমটো চাফা কৰি লওঁ ফাৰ্ষ্ট। চব আপোনালোকে ৰুম চাফা কৰি হৈ গ'ল। এয়া ৰুম চাফা কৰি হৈ গ'ল। খুব ধুনীয়াকৈ পৰিষ্কাৰ কৰি দিলোঁ। এয়া ৰুম চাফা কৰি হৈ গ'ল। এয়া মই এতিয়া ফ্ৰেছ হৈ আহিলোঁ। মোৰ লগৰজনীয়ে চাহ অকণ বনাই দিছে, খাই লওঁ। তাৰপিছত ভাত পাতিম। আপোনালোকক দেখাই যাম কি বনাওঁ আজি। এয়া তাই চাহ অকণ বনাই দিছে, মই খাই লওঁ তেতিয়াহ'লে দেই। আপোনালোকে চাই যাব। এয়া মই ভাতটো পাতি দিলোঁ। এতিয়া আৰু চব্জি দিলোঁ, আৰু এতিয়া দালিটো ধুই লওঁ। তেতিয়ালৈকে আপোনালোকে চাই থাকক। ৰ'দটো আজি ভালেই দিছে। কাপোৰ কেইটামান বেছিকৈ ধোৱা হ'ল, আৰু টাইমো নাপাওঁ যে। পূৰা কাৰা ৰ'দ দিছে দেই আজি। মানে বাহিৰত ওলাবই নোৱাৰি, চকুত ধৰিছে একদম পূৰা। ভাত উতলি আছে, আৰু মই দাইল আৰু কচু, আহিনীয়া কচু বুলি কয়, এয়া কাটি থৈ দিছোঁ। এয়া তাৰপিছত মোৰ লগৰ এগৰাকী পঢ়িয়া আছে, এয়া পঢ়ি আছে। তাৰপিছত আপোনালোকক দেখাই আছোঁ। এয়া ভাত হৈ গ'ল। মই এতিয়া দাইলৰ কাৰণে কেৰাহীটো পাতি দিছোঁ। এয়া গৰম হৈ লওক। এয়া মই ৰেডি কৰি থৈ দিছোঁ। তেল মাৰিয়ে দি দিম। আগতে প্ৰথমে বইল কৰি লওঁ। আজি টাইম নহ'বগৈ, আৰু সেইকাৰণে ডাইৰেক্ট তেল মাৰিয়ে দাইলটো পাতি দিওঁ। তেনেকৈও তেল অকণমান দি লৈছোঁ। অকণমান দিছোঁ, দাইলত ইমান তেল নিদিওঁ। তেল যেতিয়া পকিবলৈ দিছোঁ, পকিলে কেৰাহীখনটো গৰমে হৈ আছিলে। ইয়াত পিঁয়াজ অকণ দি দিছোঁ। পৰিমাণ অনুযায়ী হালধি অলপ দি দিছোঁ। নিমখ অকণ দি দিছোঁ। বেছি হ'ব পাৰেতো, বেছি হ'লে সিহঁতি মোক দিব আৰু। এতিয়া লৰাই দিছোঁ। ইয়াত দাইল হ'ব হৈছে, আৰু উতলি আছে। কচুটো সিজালৈকে মই এবাৰ চাই দিছোঁ। কচুটো সিজা নাই বৰ্তমানলৈকে। সিজাই হোৱাৰ পিছত নমাই দিম। এয়া মই এতিয়া ডিম দম বনাম। ডিম 3টা লৈছোঁ, আমি 3জনী আছোঁ যেতিয়া। আলু লৈছোঁ, পিঁয়াজ 2টা লৈছোঁ, আৰু জলকীয়া লৈছোঁ, আৰু এয়া আদা নহৰু পেষ্ট লৈছোঁ। এয়া কেৰাহী গৰম হ'বলৈ দিছোঁ। তাৰপৰা আপোনালোকক দেখাই যাম। তেল অকণমান দিছোঁ, ডিমকেইটা ফ্ৰাই হ'বৰ কাৰণে। অলপ ৰঙচুৱা কৰি ল'ব লাগিব। ৰঙচুৱা কৰিলে ভাল হয়, আৰু খাবলৈ ভাল, দেখিবলৈও ধুনীয়া লাগে। বগা হৈ থাকিলে ভাল নালাগে। ডিমকেইটা দি লওঁ তেলতে। এয়া ফ্ৰাই হৈ লওক ডিমকেইটা। এয়া ৰঙাকৈ ফ্ৰাই হৈ গ'ল। এয়া এতিয়া মই নমাই ল'ম। তাৰপিছত দেখাই আছোঁ কি দিম, চাই থাকিব আপোনালোকে। পিঁয়াজটো ফ্ৰাই হৈ যোৱাৰ লগে লগে মই আলুখিনি দি দিম।
ইয়াৰ পিঁয়াজটো ৰঙচুৱামৰীয়া হৈ গ'ল। এতিয়া মই এই বইল কৰি থোৱা আলুখিনি দি দিছোঁ। চবৰে বনোৱা পদ্ধতি বেলেগ বেলেগ, মোৰো বনোৱা পদ্ধতি বেলেগ বেলেগ। এবাৰ মোৰ নিচিনাকৈও আপোনালোকে বনাই চাব, কেনেকুৱা লাগে খাই চাব। এয়া মই হালধি অকণমান দি দিছোঁ। আৰু ৰেড চিলি অকণমান কালাৰ আহিবৰ কাৰণে দিছোঁ। আৰু মছলা অকণমান দিছোঁ। এতিয়া মই এইখিনি ভালকৈ ফ্ৰাই কৰি ল'ম। ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। এয়া ভালকৈ ফ্ৰাই হৈ গ'ল। এয়া মই পানী অলপ ঢালি দিছোঁ। এয়া যেতিয়া উতলিব তেতিয়াই মই ডিমকেইটা ইয়াত দি দিম। আৰু পৰিমাণ অনুযায়ী মই নিমখ অলপমান দি দিওঁ। তাৰপিছত আপোনালোকক দেখাই থাকিম কি কি দিওঁ, চাই যাব। এতিয়া উতলিলে মই এতিয়া ডিমকেইটা ইয়াত দি দিম। তাৰপৰা দেখাই আছোঁ। ভিডিঅ' কৰিবলৈ মানে লগৰজনী তললৈ গৈছে কিবা এটা আনিবলৈ, টাইম হৈ গ'ল যে মই এনেকৈ দেখাবলগীয়া হৈছে আৰু। এতিয়া মই ডিম দম পাতি থৈ আহিছোঁ, অলপ পিছত চামগৈ। অকণমান ভাগৰো লাগিছে, ৰাতিপুৱাৰ পৰা কাম কৰি আছোঁ, সেইকাৰণে অকণমান ৰেষ্ট লৈ লৈছোঁ। উতলিলে ইয়াত মই এতিয়া ডিমকেইটা দি দিম। এয়া ডিমকেইটা দি দিছোঁ। এতিয়া অকণমান মই লৰাই দিম। তাৰপিছতে মই আলু 2 পিচমান ভাঙি দিম, তেতিয়া খাবলৈ টেষ্টি লাগে আৰু। এতিয়া উতলি আছে, গোন্ধটো ধুনীয়াই আহিছে, খাবলৈও টেষ্টিয়ে লাগিব যেন লাগিছে। খাই ভাল লাগে এনেকৈ। এয়া হৈ গ'ল। এতিয়া ৰখাই দিম আৰু তাৰপিছত ক'ম কেনেকুৱা লাগে খাই আপোনালোকক। বনাই মেলি হৈ গ'ল। এতিয়া হাজবেণ্ডলৈকে ফোন এটা কৰি লওঁ, তাৰপিছত আপোনালোকক দেখাই থাকিম খাই বৈ আজৰি হৈ। এয়া মোৰ আজিৰ ৰেচিপি হৈ গ'ল। আমি এতিয়া খাই লওঁ। মোৰ লগৰজনীয়ে ক'ব কেনেকুৱা পাই খাই। এয়া আমি এতিয়া খাই লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। ভাত খাই আজৰি হ'লোঁ। এতিয়া অকণমান ৰেষ্ট কৰি লওঁ, তাৰপিছত আপোনালোকক আবেলি সময়ত দেখাই আছোঁ। গুড ইভিনিং। জাষ্ট শুই উঠিছোঁ। এতিয়া ইভিনিং ৱাক অকণ কৰিম আৰু লাল চাহ অকণ খাই লওঁ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। আজি ইভিনিং ৱাক ক'ত কৰিবলৈনো যাওঁ তাকে আপোনালোকক দেখাম। আহি আমি ফিল্ড পালোহি। এয়া মোৰ লগৰ দুজনী, এই দুজনী। এয়া আমি এতিয়া দৌৰিবলৈ আহিছোঁ আৰু কি হয় তাকে আপোনালোকক পিছত দেখাই থাকিম। চাব আমাৰ দৌৰা। মই আহি এতিয়া ৰুম পালোহি। এতিয়া ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু নতুনকৈ যদি মোৰ চেনেলত প্ৰথমবাৰৰ বাবে